নমস্কাৰ মই আজি আপোনালোকৰ মাজলৈ মিক্স ভেজিটেবল ৰেচিপি এটা লৈ আহিছোঁ মইনো কেনেকৈ বনাওঁ আপোনালোকক দেখাম আৰু আপোনালোকেও ট্ৰাই কৰি চাব কেনেকুৱা হয় আৰু ভিডিঅ'টো আগলৈকৈ চাই থাকক মই প্ৰথম ইয়াত লৈছোঁ পিঁয়াজ আৰু বেঙেনা সৰু সৰুকৈ কাটি লৈছোঁ মই বেঙেনা ভাল পাওঁ যিহেতু আৰু অকণমান গাজৰো দি দিছোঁ ইয়াৰ লগতে আলু আৰু ভিন্দিখিনি মিহি কাটি লৈছোঁ আৰু দুটা জলকীয়া আৰু নহৰু যিহেতু মই খাই ভাল পাওঁ সেইকাৰণে আপোনালোকে যদি দিব বিচাৰে দিব পাৰে বেছি মই মছলা এড কৰা নাই বাছ চিম্পলকৈ এখন চব্জি বনাম বুলি ভাবিছোঁ সেইকাৰণে মই ইমানখিনি আইটেম লৈছোঁ কেৰাহীত তেল দি ল'লোঁ আৰু কেৰাহীত তেলখিনি গৰম হৈছে আমি এতিয়া প্ৰথম জিৰা 4টামান দি দিম ইয়াতে আমি এতিয়া জলকীয়া দি দিছোঁ এতিয়া কাটি থোৱা পিঁয়াজখিনি এতিয়া দি ল'ম এয়া আমাৰ পিঁয়াজখিনি ৰঙচুৱা হ'ব হৈ গ'ল এতিয়া আমি ইয়াতে নহৰুখিনি অকণমান নহৰু দি দিম আৰু ইয়াতে কাটি থোৱা পাচলিখিনি আমি এতিয়া এড কৰি দিম প্ৰথমে ভিন্দিখিনি অকণমান জাষ্ট তেলটো ভাজি ল'ব ভিন্দিটো যিহেতু বিজলুৱা হয় সেইকাৰণে মই অকণমান প্ৰথমে দি লৈছোঁ ইয়াত এতিয়া নিমখখিনি এড কৰি দিম নিমখ অকণমান দি লৈছোঁ নিমখ আৰু হালধি মই আগতীয়াকৈ ভেন্দিখিনিতে দি লৈছোঁ বাকি যিখিনি পাচলি আছিলে আমি এতিয়া ইয়াত দি দিম এইখিনি আমি এতিয়া অকণমান ঢাক মাৰি সিজিবৰ কাৰণে থৈ দিম 5 মিনিটৰ পিছত ঢাকনখন আমি খুলি দিলোঁ চব্জিখিনি হ'ব হৈছে আৰু সময় সিজিছে আচলতে যেতিয়া বাহিৰত থকা হয় আৰু কামৰ ব্যস্ততাৰ মাজত ভাগৰ লাগে তেতিয়া আমি প্ৰায় ৰাতি চিম্পলকৈ এখন ভাজি বনাই খাওঁ বেছি ইয়াত মছলা এড কৰা নাই আপোনালোকে যাৰ ভাল লাগে তেওঁলোকে মছলা এড কৰিব পাৰে আৰু কি বনাওঁ কি নবনাওঁ এনেকুৱা হয় আৰু কেতিয়াবা সময়ো হাতত নাথাকে সেয়েহে সব চব্জিৰে অকণমানকৈ এখন মিক্স চব্জি বনাই খালেও ভাল লাগে ধৰকচোন
মোৰ ইমান মোবাইলৰ ভিডিঅ' কোৱালিটিটো ইমান ভাল নহয় যিহেতু সেইকাৰণে কালাৰটো ইমান ভাল নেদেখিবও পাৰে। চব্জিখিনি আমাৰ হ'ব হৈছে আৰু মই এতিয়া মিডিয়াম ফ্লেমত ৰাখি পেলাই চব্জিখিনি অকণমান জাষ্ট আৰু অকণমান সিজিবৰ কাৰণে ৰাখি দিম। এয়া ভাজিখিনি আমাৰ সম্পূৰ্ণ সিজি হৈ গ'ল। এতিয়া আমি ভাজিখিনি নমাই থ'ম। আমাৰ এয়া ভাজি ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকেও এনেদৰে কেতিয়াবা ট্ৰাই কৰি চাব আৰু আপোনালোকৰো ৰেচিপিবিলাক আমাৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।